হেল্ল' গাইজ, কি খবৰ? বহুত বেছি গৰম দিছে আৰু এয়া দেখিবলৈ পাইছে ডাঙৰ এখন পথাৰ আৰু মই ঘামি পুৰি শেষ হৈ গৈছোঁ। তো গাইজ একেবাৰে বগা বগা নাৰ্ছিং ড্ৰেছ পিন্ধি মই গৈ আছোঁ পথাৰলৈ। আশা আছিল নাৰ্ছিং কৰিবলৈ গৈ আছোঁ পথাৰলৈ। গাইজ আগতে এইটো চাওক ইমান মজা লাগে যেতিয়া এই পাখিকেইটা একেলগে একদম পাখি মেলি উৰি যায় নহয়। এই চৰাইকেইটা ইমান বেছি ভাল লাগে। গাইজ ৰিলছ বনাব খুজিছিলোঁ বাট নহ'ল, আগতে উৰি গুচি গ'ল কেমেৰা অন কৰাৰ আগতে। তো গাইজ বলক পথাৰৰ কাহিনী আজি দেখাওঁ। এইখন আহিছে আমাৰ ধান মলা গাড়ী। তো এই গাড়ীডোখৰ চাই মই দৌৰি গুচি গ'লোঁ পথাৰলৈ আৰু গৈ পেলাই আনিব লগা হৈছে এইবোৰ মুঠা, ধানৰ মুঠা। তো ধানৰ মুঠা লৈ থাকোঁতে ভাগিনে অকণমান কেমেৰাটো ধৰিলে, মই লাজে আৰু আগেদি গ'লোঁ আৰু তাৰপিছত যাই কিনে ধানৰ মুঠাবোৰ গোটেই একলগ কৰিব লাগিব, যিহেতু গাড়ী আহিলে এইবোৰ আমি মলিব লাগিব। আৰু এইজন হৈছে আমাৰ দুষ্ট মহাৰাজ। তো এইজনতো আৰু ক'বলৈ শেষ নাই, এইজনে কি কৰি থাকে। এইখিনি হৈছে আমাৰ আগৰ ধান, মানে প্ৰথমতে 1 বিঘা যিখিনি আছিলে সেইখিনি গোটেই কমপ্লিট হৈ গ'ল, মানে শুকাই আছোঁ। আৰু এইজনে চাওক কিহে কৰি থাকে। সৌফালে মায়ে ধান উৰাই আছে আৰু মই অকণমান বহি লৈছোঁ। ইমান বেছি ৰ'দ নাই, কিন্তু গৰমটো বহুত বেছি আছে। গাইজ আপোনালোকলৈ বহুত দিনৰ পৰা ব্লগ আনিব পৰা নাই, বহুত মানে আজিকালি কিবা এডিট কৰিবলৈ বহুত বেছি আলচি লাগে সেইকাৰণে। তো গাইজ ধানখিনি অকণমান মেলি দি থৈ আৰু ফালে খেৰবিলাকো মেলি দিছোঁ। তো এতিয়া যাওঁ অকণমান আম খাবলৈ। দাদাই লৈ আহিছে ঘৰৰ পৰা আম, কটাৰী, তাৰপিছত জ্বলা চব বস্তু লৈ একেবাৰে পথাৰলৈ আহি গৈছে। যিহেতু আমি ৰাতিপুৱাই আহিছোঁ সেইকাৰণে দুপৰীয়া অকণমান টেঙা খালে ভাল লাগে কিবা, যিহেতু ৰ'দ দি থাকে ন, আৰু পথাৰৰ কাম কৰি থাকিলে টেঙা খাবলৈ কিবা ভাল লাগে। মই গীত গাই আছোঁ আৰু এনেকৈ আমবোৰ চেলাই খাই আছোঁ। কেনে টেঙা এই দেখি খাব নোৱাৰি মানে কি এক্সপ্ৰেশ্যন নাচাইকিয়া, মোৰ এক্সপ্ৰেশ্যনটো বেলেগ কিবা। তো গাইজ কটাৰীৰে মই এনেকৈ কাটিব নোৱাৰোঁ, তো কচিছ কৰনে से सब कुछ हो जाता है गाइज। তো বহুতেই যেনেকৈ বেয়া কমেণ্ট দি থাকে কিছুমানে, তো বেয়া কমেণ্ট দি থাকক, মই বাৰু कोशिश करेगा तो जल्दी एक दिन ज़रूर हो जाएगा। तो गाइज चलिए आज मेरे साथ आम खाने के लिए। गाइज मैं मैंगो आम माने मैंगो माने आम। तो काटी आছোঁ আৰু গীত গাই আছোঁ। কিহে কৈ আছোঁ মই নাজানো। তো যে কি নহওক, মোৰ লংপেণ্টটো হৈছে বগা আৰু মানে কেমেৰা লাইট গোটেই বগা একেবাৰে বগা হয়, মানে কিবা বেলেগহে দেখিছে। তো গাইজ মই অকলে মানে বটলটো থৈ লৈছোঁ আৰু এনেকৈ কৰি আছোঁ। এইফালে মা আছে, কিন্তু আগৰ পিনে দাদা আছে, কোনেও মোক হেল্প নকৰে। আৰু ফাইনেলি চাওক আমখিনি মোৰ একদম জ্বলা পচা বনোৱা হৈছে মানে আৰু খাৱাত লাগি গৈছে চবেই, কিন্তু মোক কেমেৰা ধৰি হেল্প নকৰে কোনেও। এই মোৰ মাই মোৰ মা জ্বালা টেঙা কিবা মোৰে খাং লাগি গৈছে। আৰু একবাৰ কেমেৰাত মানে ভিডিঅ'ত দেখি কিনে গাইজ হৈ ऐसे मत खाओ, मुझे खाने के लिए तरफ रही हो। तो गाइज এইফালে দাদা আৰু মই গিলি লং আগে তো চবেই একেবাৰে পূৰা খাই আছে। গাইজ আপোনালোকে বহুত কম কমেণ্ট কৰে, অকণমান কমেণ্ট কৰিবচোন। আজিকালি ভিডিঅ' আনিবলৈ আপোনালোকে কেনেকুৱা ভিডিঅ' ভাল পায়, মোৰ দ্বাৰা কেনেকুৱা ভিডিঅ' দেখিবলৈ বিচাৰে। তো গাইজ আপোনালোকে অকণমান কমেণ্ট কৰি জনাব। আৰু এয়া চাওক ধানবোৰ একদম কোদালৰ নিচিনা টানি একেবাৰে ভৰি চৰি গোটেই বিষাই গৈছে। গাইজ সকলোৱে ভাবে মই কাম নকৰোঁ, একচুৱেলি নকৰোঁ, বাট যেতিয়া কাম আহে নহয়, যেতিয়া মানে কৰিবলগীয়া ভাৰী কামবোৰ আহে, সেইবোৰ নকৰিলেতো নহয়, মাহঁতে অকলে মৰি থাকিব। তো গাইজ মই পূৰা লাগি গৈছোঁ আৰু। তো গাইজ আপোনালোকে প্লিজ অকণমান কমেণ্ট, লাইক, শ্বেয়াৰ যি আছে চব কৰি দিবচোন। তেতিয়াহ'লে ভিডিঅ' বনাই ভাল লাগে, মটিভেশ্যনেল হৈ যায় দিমাগটো, তেতিয়া মন যায় আৰু অকণমান ভাল চাই কিবা এটা কৰোঁ। গাইজ এতিয়া এইখন কেমেৰা এই মাই কি কৰিলে, তই আগেদি গুচি গলি এই মোৰ কি হ'ব। তো যি কি নহওক গাইজ, এইফালে দেখিছে খেৰৰ পুঁজি এইকেইটাও মেলি দিব লাগিব, ধানকেইটাও গোটেই শুকাই মেলি তাৰপিছত সেই ঘৰলৈ নিব লাগিব। গাইজ কেমেৰাটো ক'ৰবাত থৈ দিছোঁ, মই ক'ৰবাত আছোঁ। তো এনেকৈয়ে মই মোৰ কেমেৰামেন। গাইজ আপোনালোকে ছাপোৰ্ট কৰক, তেতিয়াহ'লে মই এটা কেমেৰামেনক কিনিব পাৰিম, যিয়ে মোক পিছে আগে একদম ভৰিয়ে মাথায়ে কটিয়ে চব পিনে মানে কেমেৰা ধৰি থাকিব। তো গাইজ হেল্প মি প্লিজ। তো গাইজ আপোনালোকৰ ইমান মৰম ভালপোৱা ছাপোৰ্ট পাই ইমানখিনি আগবাঢ়িছোঁ যে এইবাৰ মই আশা আছিল কৰিবলৈ, নাৰ্ছিঙৰ ড্ৰেছ পিন্ধি গৈ থানতহে পৰিলোঁ। গাইজ প্লিজ বাই দ্য ৱে, মই ইংৰাজীত মাত্ৰ 4টা শব্দ ক'ব পাৰোঁ, যেনেকৈ য়েছ আৰু ন', ভেৰি গুড, থেংক ইউ। গাইজ এইকেইটাই ক'ব পাৰোঁ, এয়াই মোৰ ইংৰাজী আজিলৈকে। বাই বাই।